এবাৰ এবাৰ ফোনে দি দে নহ'লে ৰজা দিব বাপেকে হেন টোপোলা কাপোৰ বাপৰে বাপ আহে বাপরে বাপ ইমান দম কাপোৰ ৰাম ৰাম কাপোৰ ভাগি কোন পাই ফুৰে ৰজাৰ ঘৰত দম দম কাপোৰ ধুওঁতে আমাৰ এই অৱস্থা নহয় জানো তুমি এটা কথা গম পোৱা নে নোপোৱা জান সেই ৰজা ল'ৰাকে এটা তুমি গম পোৱা নে নোপোৱা এইটোহে অলপ ডবল প্ৰশ্ন দেই ৰজা ল'ৰাকেইটা মই হ'লে গম নাপাম দেই এই মই হ'লে গম পাম আকৌ তেতিয়াহ'লে কোৱাচোন কেইটা চাৰে নটা বাপে কিতা কেনেকুৱা ল'ৰা ছোৱালী মানে এই আমাক যে কাপোৰ যে ধুবলৈ দিছে হয় এই ৰজাই হয় এই ৰাণীয়েও দুখন ধুব পাৰে নহয় আই ৰজাই আমাক কাপোৰ ধুবলৈ দৰমহা দি ৰাখিছে আকৌ তাই ৰাণীজনীক কাপোৰ ধুবলৈ দিব আপুনি ভুল বুজিছে মানে 9টা ল'ৰা ছোৱালী কাপোৰ হয় আমাক ধুব দিছে হয় আৰু এধা যে আছে যে এধা তুমি বুজি পোৱা নাই এধা কাপোৰটো ৰাণীয়ে ধৰে আকৌ কিন্তু এটা কথা আকৌ কি কথা এইখন যে এই শংকৰ ৰজা ইয়াত আপুনি এটা কথা গম পায় নে নাপায় জানো ইয়াত যে পানীত শিল পোঙে কি ক'লা পানীত শিল পোঙে এইখন ৰজাতে নহয় জানো ইয়াত সদায় উল্টা হয় পিছে এটা কথা কোৱা এই ইয়াত আকৌ কথা চুপুটি মাৰি থাকিলে সেইফালৰ পৰা ৰজা আহিব এনেকেহে আহিব চিধা হয় তেতিয়াহ'লে কিবা তামোল খালি আহিছিল এই তামোল মই চাইছো ৰ'বা থাকিবও পাই দেই ইমান মৰম লগা তামোল ইমান ধুনীয়া তামোল মানে আমাৰ
দেই খাওঁতে লৈ আহিবা দেই